খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমি ঘৰতে কেনেদৰে চাদৰ দহি বাতিব পাৰোঁ তাকে শিকোৱা হওক। আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি চাদৰৰ আগ দুটাত ফিটা এডালৰ সহায়ত এনেদৰে ফুট দি ল'ম। এতিয়া আমি বেজীৰে সূতাকেইডাল বান্ধি ল'ম। ইয়াতে মই 3টা কালাৰ বান্ধিম, য়েল্ল', হোৱাইট এণ্ড ৰেডত। আৰু এয়া আমাৰ দুয়োটা আগতে সূতা বন্ধা হৈ গৈছে। দহি বটা সূতাখিনি মই একেলগ কৰি ল'লোঁ আৰু এতিয়া মই ভালদৰে গাঁঠি দিম। প্ৰথমে এটা গাঁঠি এনেদৰে দি ল'ম, তাৰ পাছত মই 3টাকৈ গাঁঠি দিম। ফাৰ্ষ্ট দহিটো হৈ গৈছে আৰু বাকীখিনিও চাই থাকিব আপোনালোকে।